গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমাৰ বিহপুৰীয়া মহাবিদ্যালয়ত বিহু আদৰণি অনুষ্ঠান পাতিছে। তাতে সকলো ষ্টুডেণ্ট আৰু টিচাৰে অংশগ্ৰহণ কৰিব, বিহু নাচিব, হুঁচৰি মাৰিব। গতিকে আজি দিনটোত কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া মই ৰেডি হ'লোঁ কলেজৰ কাৰণে বিহু নাচিবলৈ। এতিয়া খোপাত কপৌ ফুল লগাবলৈ আছে, ঘৰৰে কপৌ ফুল এপাহ ছিঙি লগাই লওঁ আৰু। এয়া আমাৰ ঘৰৰ কপৌ ফুল, এয়া মায়ে ছিঙি দিছে। সম্পূৰ্ণ হোৱাগৈ নাই বাৰু কপৌ ফুলপাহ, বেয়াই লাগে পায়। মোক কপৌ ফুল মাৰি দিছে। কালিৰ দিনটো সঁচাকৈ বহুত ভাল লাগিল আৰু এটা স্মৃতি হিচাপে ৰৈ যাব। সকলোৱে একেলগে নাচিলোঁ। নাচি বহুত ভাগৰ লাগিল। তাৰপিছত আমি কলেজৰ কেণ্টিনলৈ আহিলোঁ। কেণ্টিনত গ'লে খিচিৰি খুৱাইছিল সকলোকে। বিহু অনুষ্ঠান শেষ হ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। চব ঘৰা-ঘৰি গৈছেগৈ আৰু আমিও ৰিলচ বনাই ঘৰলৈ যাওঁ আৰু। লগৰজনীয়ে কিনিম বুলি কোৱাত আমি এখন দোকানত সোমালোঁ। ঘৰ আহি পালোহি, ফ্ৰেছ হ'লোঁ, খোৱা বোৱাও কৰিলোঁ। দিনটোত যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। ইমান ভালদৰে নাজানো ভ্লগ কৰিব, তথাপিতো শিকিছোঁ আৰু। কিবা কিবি ভুল হ'বও পাৰে, গতিকে ক্ষমা কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।